এইখনেই হৈছে সেই হস্পিটালখন যিখনত আমি আমাৰ ল'ৰা ভাৰ্গৱৰ হাতৰ অপাৰেশ্যন কৰাইছোঁ। আৰু এই হস্পিটালখনৰ নাম হৈছে নিম কেয়াৰ হস্পিটাল। ইয়াৰ ডক্তৰ সকলো ব্যৱহাৰ পাতি বহুত ভাল, ট্ৰিটমেণ্টটো বহুত ভালকৈ কৰিছে। যিহেতু ল'ৰাক আমি প্ৰথমতে বেলেগত দেখাইছিলোঁ আৰু তাত ট্ৰিটমেণ্টটো ভাল নোহোৱাৰ বাবে আজি এইখন হস্পিটাললৈ নতুনকৈ আনিবলগীয়া হ'ল আৰু ইয়াত নতুনকৈ ট্ৰিটমেণ্ট আৰম্ভ কৰিলোঁ, অপাৰেশ্যন কৰিলোঁ। অপাৰেশ্যনটো বহুতেই ভাল পালোঁ। হস্পিটালখনো বহুত চাফা আৰু সকলোৰে ব্যৱহাৰ পাতি বহুতেই ভাল। দেখিবলৈও বহুত ধুনীয়া, বহুত পৰিষ্কাৰ। ইয়াত মানুহো বহুত আহে, ট্ৰিটমেণ্টটো বহুতেই ভাল। আমি ফাৰ্ষ্ট ফ্ল'ৰৰ 109 নম্বৰ ৰুমত আছোঁ আৰু তাত আমাক নাৰ্ছে বহুত ধুনীয়াকৈ ট্ৰিট কৰিছে। তেওঁলোক এইখিনিতে ফ্ৰণ্টতে এনেকৈ বহি থাকে ষ্টাফটো, আৰু সকলোখিনি বহুতেই ভাল ট্ৰিটমেণ্ট আৰু ভাল ছাৰ্ভিচ দিছে। কোনো কমপ্লেইন কৰিবলগীয়া নাই, বহুতেই ভাল লাগিছে সেইবাবে। আৰু এনেকৈ এতিয়া সেয়া ৰাতিপুৱা ল'ৰা শুই আছে, উঠায়েই নাই। মেডিচিন বহুত জুৰি জুৰি মেডিচিন দিছে আৰু সি এনেকৈ শুই আছে। আৰু আমাৰ ছাইডৰ বিচনাখনত এগৰাকী মহিলা আছে। তেওঁ ইমান বেমাৰৰ অসুস্থতাৰ মাজতো নিজকে বহুত পৰিষ্কাৰকৈ ৰাখে। সেয়ে দেখি বহুত ভাল লাগিলে। তেওঁ নিজকে বহুত ধুনীয়াকৈ ৰাখিছে। বেমাৰ যে হৈছে সেইটো তেওঁ অনুভৱ কৰা নাই, সেইবাবে ভাল লাগিলে, পৰিষ্কাৰকৈ আছে। দুখৰ মাজতো আমাৰ ল'ৰাই কেনেকৈ হাঁহি আছে চাওকচোন। তাক এনেকৈ হাঁহি থকা দেখিলে অলপ সময়ৰ বাবে মনটো আমাৰো ভাল লাগে। আমি থকা ৰুমটোৰ পৰা বাহিৰটো আমি এনেকৈ এইখিনি দেখোঁ। আৰু এয়া ছাইডতে গাড়ী ৰখাৰ ঠাই আছে। বহুতেই ডাঙৰ হস্পিটাল আৰু ইয়াৰ সেউজীয়া পৰিৱেশ ৰাতিপুৱা দেখিলে মনটো ভাল লাগে। আৰু আপোনালোকক আমাৰ ৰুমটো অলপ দেখাই দিছোঁ। আমি থকা ৰুমটোত 3খন বিচনা আছে আৰু লগতে গাৰ্জেন থাকিবলৈ এখন এখন বিচনা দিছে। আৰু ৰুমটো দিনত 3বাৰকৈ মুছে আৰু বহুত চাফাকৈ ৰাখিছে। বিচনাৰ কাপোৰো প্ৰত্যেক দিনাখনে সলায়। ল'ৰা শুই আছে আৰু মই অকলে আছোঁ ল'ৰাৰ লগত। কাষত থকা সকলো মানুহ শুই আছে আৰু মই অকলশৰে বহি আছোঁ। ল'ৰা শোৱাৰ পৰা উঠিলে আৰু আমাৰ লগত কি কি ধেমালি কৰে চাওকচোন। বেকা হৈ নাখাবা। খুৱাই দিবলৈ নিদিয়ে, নিজে চেষ্টা কৰিছে খাবলৈ। ল'ৰাই মই দুয়োটাই বিচনাতে বহি মোবাইলত কাৰ্টুন চাই আছোঁ। সি সন্ধিয়া হ'লে অকণমান তাৰ লগতে কাষতে বহি থকাটো বিচাৰে। সেয়েহে এনেকৈ বহি পেলাই তাক কাৰ্টুন দেখাই আছোঁ।
আমি ৰাতিপুৱা চাহ তাহ খাই বহি আছোঁ আৰু আজি যিহেতুকে ডিচাৰ্জ দিম বুলি কৈছিলে সেয়েহে এতিয়া বাজিছে 6টা। কিনো কৰিম, বহি আছোঁ আৰু ল'ৰাই দেউতাকৰ লগত কথা পাতি আছে। তাৰ আজি মনটো বহুতেই ভাল, যিহেতুকে সি আজি ঘৰলৈ যাব পাৰিব। বহুত ফূৰ্তিত আছে। আপোনালোকে চাই থাককচোন ল'ৰাই কি কি কৰি থাকে। रोकेगा जाना पड़ेगा तुम्हें सर तो तुम रोके सर को बोलना ऊपर लेके जाना, ठीक है? मैं ड्रेसिंग करूँगा तब मैं ऊपर जाऊँगा, सर को तो लेके जाएंगे। हाँ बोला, ठीक है? बोलोगे कि এটা মেডিচিন দিছে আৰু সেইটো এতিয়া মই আনিবলৈ যাওঁ আৰু ল'ৰাক এতিয়া ডক্টৰে আহি ড্ৰেছিং কৰাব। বেছি বেকা হৈছে আজি হেৰি চাই দিছোঁ মাহিলে পঠাব লাগিব ব'লা পিছত কথা পাতি আছো হা বোলে এইফালে 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 ঘৰলৈ যাম বুলি ধৰিছে বেটা ঘৰলৈ যায় বেলটো তাত আছিলে দি দিছিলে ব'লা তাত লগাই দিম इधर ही जाओ जाओ ড্ৰেছিং কৰি আহিলে আৰু সি এগৰাকী নাৰ্ছৰ লগত বহুত ধুনীয়াকৈ মানে কি ক'ম আৰু বাইক পাতি লৈছে আৰু সেইগৰাকীৰ ভায়েক নাই, সেইকাৰণে আমাৰ ল'ৰাক ভায়েক পাতিছে আৰু সি তাইৰ লগতে এনেকৈ বহি আছে। আমাৰ ডিচাৰ্জৰ কাম হৈ আছে, আমি আজি যাম। ঘৰত থকাৰ নিচিনা কেতিয়াও নহয়। ইয়াত থাকিলে যিমানেই চাফা নহওক, যিমানেই যি নহওক, ঘৰখনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। আৰু আমি এতিয়া যো-জা কৰিছোঁ যাবৰ বাবে। আৰু যেতিয়া ডিচাৰ্জ কাগজখন আমাৰ আহি যাব তেতিয়া আমি যাব পাৰিম। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে সকলোৱে মোৰ ল'ৰাটো অতি সোনকালে ভাল হ'বৰ বাবে যেন আশীৰ্বাদ কৰে। ভায়েক পাতি লোৱা নাৰ্ছগৰাকীয়ে তেওঁক এটা গিফ্ট দিলে। সেইটো হৈছে, ময়ো খুলি চোৱা নাছিলোঁ, এতিয়াহে দেখিছোঁ, ধুনীয়া এটা গণেশ বাবা। ভাল লাগিলে। তেজৰ ৰিলেশ্যন নাথাকিলে তথাপিও কেতিয়াবা কিছুমান কাৰোবাৰ বাবে আপোন হৈ পৰে আৰু এই গিফ্টটোৰ জৰিয়তে আজি প্ৰমাণিত হ'ল। এইখনেই হৈছে ভাৰ্গৱজ্যোতিৰ ফাইল আৰু তাৰ এইখন হৈছে ডিচাৰ্জ আৰু আমাৰ অলৰেডি গোটেইখিনি কাম হৈ গ'ল। আকৌ এদিন চেকআপৰ বাবে আহিব লাগিব।